নমস্কাৰ ভিউৱাৰ্ছ, সকলোৱে ভালে আছে চাগে। এয়া ভাতৰ কাহিনী। ভোক লাগি আছে, অলপ ৰেষ্ট পাইছোঁ। এয়া হ'ল তৰৈ চব্জি, এয়া হয় কাবুলী বুট, কাষ্টমাৰ কাৰণে বনাইছিলোঁ। আলু চপ এটা লৈছোঁ। ধুনীয়াকৈ ভাতকেইটা খাব লাগিব নহয়। গোটেই দিনটো কষ্ট কৰাৰ পিছত ভাতকেইটা ভাল লাগে খাই। ভোক লাগি আছে বহুত। ৰাতিপুৱা 4:30টাতে উঠোঁ, গোটেই দোকানৰ খানা বনাওঁ। ধুনীয়া লাগিছে দেই খাই। কিয়নো সঁচা কথা, কষ্ট কৰাৰ পিছত ভাতকেইটা খাই বহুত ভাল লাগে। এনেকুৱা লাগে যে নাই, এনেই খোৱা নাই, তাৰমানে কষ্ট কৰি খাইছোঁ। উফ, কি সুন্দৰ। আলু চপটো এতিয়াহে খাম মই। বহুত ভাল হৈছে। এতিয়া মই ভাতকেইটা খাওঁ।